गाबोन अजध्यायाव रामनि मुसुखाखौ फज'गोन। बेखौ लानानै क'क्राझार जिल्लायावबो दिनैनिफ्रायनो बायदिसिना हाबाफारिजों लोगोसे जय श्रीराम होनना होस्रिख्रावनायजों गोमखांदों। बेबादिनो क'क्राझार जिल्लानि फालांगिरि सन्तोष साहाया गाबोन श्रीरामनि मुसुखा गायसनगोनजों लोब्बा लाखिनानै क'क्राझारनि सिथिला ओनसोलाव श्रीरामनि गिदिर गिदिर पस्टार लागायनायजों लोगोसे गाहाय मन्त्रि नरेन्द्र मोदी, आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो नेताजी सुभाष चन्द्र बसनिबो गिदिर गिदिर पस्टारखौ लागायो। आरो गोबां सुबुङा ज' जानानै दिनै जय श्रीराम होनना होस्रिख्रावनायजों लोगोसे सिथिला, फकिराग्राम आरो क'क्राझारनि गुबुन गुबुन जायगायाव श्रीरामनि फिरफिला बिरहोयो। ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে যি কাৰ্যসূচী লোৱা হৈছে ইয়াক পূৰ্ণ গতিত চলিছে। চিটলাত কালি এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। তাত চিটলাবাসী সকলো ভক্তবান ৰাইজে অংশগ্ৰহণ কৰিব। লগতে সন্ধিয়া চিটলাত এক উৎসৱমুখৰ দীপাৱলীৰ নিচিনা পৰিৱেশ সৃষ্টি হ'ব। কালি আমার যে রামচন্দ্র ভগবান রামচন্দ্র কালি প্রাণ প্রতিষ্ঠা হব অযোধ্যাত। আপনালোকে জানে প্রায় 500 বছৰৰ পৰা আমাৰ এই আন্দোলন চলি আছে। আমাৰ জীৱনকালত আমি ৰাম মন্দিৰ পাইছোঁ। আমি সঁচাকৈ ধন্য। আমাৰ চিটলাবাসী ৰাইজে কালি এখন বিৰাট শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু আমাৰ বাসন্তী মন্দিৰৰ পৰা এই শোভাযাত্ৰা আৰম্ভ হ'ব। গোটেই চিটলা অঞ্চল আমি পৰিভ্ৰমণ কৰি বাসন্তী মন্দিৰত তাতে আমি তাতে সকলোকে যোগদান কৰিবলৈ আমি চিঠিলা অঞ্চলৰ ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছোঁ। 500-550 বছৰ যে তপস্যা এইটো যে আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কঠোৰ চেষ্টা কৰি এই মন্দিৰটো পুনৰ নিৰ্মাণ সুপ্ৰিম কোৰ্টৰ ৰায়ৰ পিছত আৰম্ভ কৰিছে। এইটো আমাৰ ভাৰতবৰ্ষ গোটেই পৃথিৱীত হিন্দু ধৰ্মৰ কাৰণত আৰু সনাতন ধৰ্মৰ কাৰণত এটা বিশাল আলোড়ন সৃষ্টি কৰিছে আৰু আমি শান্তি পাইছোঁ। কালি আমাৰ এটা চিঠিলাৰ বাসন্তী মন্দিৰৰ পৰা এটা বিশাল মিছিল ওলাব। আমি চিঠিলা আৰু আমাৰ এই অঞ্চলৰ ৰাইজক স্বতঃপূতভাৱে যোগদান কৰিবলৈ কালি 10টাৰ পৰা প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব। স্বতঃপূতভাৱে যোগদান কৰিবলৈ আৰু আমাৰ প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোক আহ্বান কৰিছোঁ। জয় শ্রীরাম।